আমাৰ কাইলৈ ঘৰ লোৱা হ'ব তাৰ গতিকে আজি পুৰা চাফাই কাম চলি আছে। এইটো হ'ল ৰিজা ডেকা, ৰিজা বেগম এতিয়া লাগি আছে। পূজাৰ কাৰণে গোটেই বস্তু অনা হৈছে, কল প্ৰসাদ এইবিলাক আৰু নিৰামিষ ভাত খোৱা হ'ব, তাৰ কাৰণে এইবিলাক চব্জি আনি থোৱা হৈছে। আইটেম বেছি নহয়, চব্জি এখন হ'ব, দাইল এখন হ'ব আৰু পনীৰৰ লগত কাবুলী পনীৰ হ'ব। আৰু ইতিমধ্যে ঘৰটো দেখুৱাইছোঁ আগতে, চিলিং আধৰুৱা হৈ আছে, মৰা হৈছে খালি। কাম জোৰদাৰ চলি আছে। এইফালে চেনাই ফিনিচিং মাৰি আছে। বাথৰুমৰ দৰ্জাখন আজি লগাই দিব, আজি আবেলি আহি কিনে দৰ্জা লগাই দিব। এইটো হৈছে ড্ৰয়িং ৰুম, এইটো কিটচেন ৰুম। কিটচেন ৰুমটো ইতিমধ্যে চাফা হৈছে। তীব্ৰ গতিত কাম চলি আছে, ফুল পিকআপত। ইমান ৰ'দ। ঘৰটো দেখালে এনেকুৱা হৈছে। এইবিলাক বাহিৰখিনি চাফা কৰিব আছে, এইটো ৰুমটোও চাফা কৰিব আছে। লেতেৰাই আছে বৰ্তমান, চাফা কৰিব লাগিব। এই কামত লাগি আছে মানুহ। এইখন পাৰ্টিচিপেণ্ট ৱাল, এইটো কুঁৱা, এইটো মন্দিৰ বনোৱা আছে। মন্দিৰ মানে অপেন মন্দিৰ, ইয়াতে ফটো থাকিব, ভগৱানৰ ফটো, তাৰ কাৰণে এইটো বনোৱা হৈছে। বহুতে পানী তাত থাকি গ'ল, অসুবিধা হ'ব নহয় বাৰু। এইখিনিয়ে ভিতৰত চাওঁ কি কৰি আছে। দিগম্বৰ বৰদলৈ হোৱাইট চিমেণ্ট মাৰি আছে টাইলছৰ জইনত। তেনেকৈ নহয়, সেইটো কাৰণে কম কৰ। পাতি এখন লওঁ, পাতি লগত মাৰিলে, পাতি এখন লওঁ, সৰু পাতি এখন এনেকৈ মাৰি যায়। সৰু পাতি যিকোনো টিনৰ পাতি বা কিবা পাতি টিনৰ পাতি ক'ত টুকুৰা আছে নেকি চা। হৈছে এইখন থাকিলে এইখিনি চাফা কৰিব দিলে। ডাঙৰ হ'ল নেকি এইটো, ডাঙৰ হ'ল নেকি? পাতি এখন